হেল্ল' এভৰিৱান, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ মেগী ৰেচিপি এটা লৈ আনিছোঁ। যিহেতু আজিকালি ল'ৰা ছোৱালীয়ে ভেজিটেবল খাই বেয়া পায়, ব'লকচোন ৰেচিপিটোত কি কি আছে আমি চাই লওঁ। মেগী বনাবলৈ প্ৰথমতে এয়া পিঁয়াজ এটা মিহিকৈ কাটি লৈছোঁ, এয়া গাজৰ অলপ মিহিকৈ কাটি লৈছোঁ, এয়া ফ্ৰেঞ্চ বিন কেইটামান মিহিকৈ কাটি লৈছোঁ, এয়া মটৰ অলপ লৈছোঁ, এয়া বিলাহী এটা মিহিকৈ কাটি লৈছোঁ, এয়া মেগী 2 পেকেট লৈছোঁ আৰু এয়া ধনিয়া অলপ লৈছোঁ। ব'লক আমি ৰেচিপিটো বনোৱা ষ্টাৰ্ট কৰোঁ। এয়া গেছত কেৰাহী এখন পাতি লৈছোঁ। এয়া কেৰাহী গৰম হৈছে। এতিয়া কেৰাহীত তেল 2 চামুচ ঢালি লৈছোঁ। এয়া তেলখিনি গৰম হৈছে। এতিয়া কাটি থোৱা পিঁয়াজখিনি তেলত ঢালি লৈছোঁ। এতিয়া পিঁয়াজখিনি ৰঙা হোৱালৈকে ভালকৈ ভাজি থাকিম। এয়া পিঁয়াজ ভাজি হৈছেগৈ। এতিয়া তেলত হালধি 1 চামুচ দি দিছোঁ। হালধিখিনি পিঁয়াজৰ লগত ভালকৈ মিক্স কৰি ল'ম। এতিয়া গাজৰখিনি তেলত ঢালি দিছোঁ। এয়া ফ্ৰেঞ্চ বিনখিনি তেলত ঢালি লৈছোঁ। এয়া মটৰ ঢালি লৈছোঁ। এতিয়া গাজৰ, মটৰ, ফ্ৰেঞ্চ বিনখিনি ভালকৈ ভাজি ল'ম। বহুত বেছি ভাজিবও নালাগে, অলপ ভাজিলেই হ'ব। এতিয়া পাচলিখিনিত নিমখ 1 চামুচ ঢালি লৈছোঁ। নিমখ আপোনালোকে সোৱাদ অনুসৰি কম বা বেছি ল'ব পাৰে। তাৰপিছত নিমখৰ লগতে ভালকৈ পাচলিখিনি মিক্স কৰি ল'ম। পাচলিখিনি ভাজি হৈছেগৈ। এতিয়া কাটি থোৱা বিলাহী পাচলিত ঢালি দিছোঁ। বিলাহীখিনি গলি যোৱালৈকে পাচলিৰ লগত ভালকৈ ভাজি থাকিম। যদি মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে লাভ কৰিব পাৰে। পাচলিখিনি ভাজি হৈছেগৈ, আৰু 2 মিনিটমান লাগিব। এতিয়া পাচলিখিনি ভাজি হৈ গ'ল। এতিয়া পাচলিত 3 বাটি পানী দিম। আপোনালোকে আপোনালোকৰ ইচ্ছা অনুসৰি পানী দিব পাৰে। একদম চিম্পুলকৈ বনাইছোঁ। আপোনালোকে যদি ইচ্ছা কৰে জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি চব দিব পাৰে। সৰু ল'ৰা ছোৱালীবোৰক মছলাটো নিদিয়াই ভাল। আপোনালোকেও ট্ৰাই কৰি চাবচোন এই ৰেচিপিটো। এতিয়া পানীখিনিত মেগী 2 পেকেট ঢালি দিছোঁ। এতিয়া মেগীখিনি সিজালৈকে ভালকৈ পানীখিনি উতলাই থাকিম। এতিয়া এয়া মেগী মছলা ঢালি দিছোঁ। মেগী মছলা দিয়াৰ পিছত মেগীখিনি ভালকৈ লৰাই ল'ম। এতিয়া মেগীখিনিত ঢাকোন এখন দি 5 মিনিটমানলৈকে উতলিবলৈ দিম। যিসকলে মেগী পনীয়াকৈ খাই ভাল পায় তেওঁলোকে এনেকৈয়ে গৰমে গৰমে ছাৰ্ভ কৰিব পাৰিব, আৰু যিসকলে অকণমান শুকানকৈ খাই ভাল পায় তেওঁলোকে পানীটো শুকুৱাই ল'লেই হ'ল। মই মেগীৰ পানীখিনি আৰু অকণমান শুকুৱাই ল'ম। এয়া মেগীৰ পানী শুকাইছে, আৰু অকণমান শুকালে মোৰ মেগী ৰেডি হৈ যাব। এতিয়া মেগীখিনিত এয়া ধনিয়া অলপ ঢালি দিছোঁ। ধনিয়াখিনিৰ লগত মেগীখিনি ভালকৈ মিক্স কৰি ল'ম। এয়া মোৰ মেগী ৰেডি হৈ গ'ল। মই এতিয়া গেছটো বন্ধ কৰি দিছোঁ। মেগীখিনি মই বাতি এটাত ঢালি লৈছোঁ। এতিয়া এয়া ধনিয়া অকণমান দি গাৰ্নিছ কৰি দিছোঁ। এয়া ৰেডি হৈ গ'ল মোৰ মেগী উইথ মিক্স ভেজিটেবল। কেনেকুৱা লাগিলে ৰেচিপিটো আপোনালোকে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।